ঘৰতে আহিছিল। চাৰে 7টামান সন্ধিয়া 7:30মান আহিছিল আৰু এই ভালকৈ আহি আমাৰ এই কি কয় মুৰ্গী থোৱা হেৰিটো কি কয় ঘৰটো পাকঘৰ আৰু তাতে মুৰ্গীও থয় তাতে দৰ্জাখিনি একেবাৰে ভাঙাই কুকুৰ কাকাৰ একেবাৰে শব্দ দিছে আৰু এই শব্দটো পাই মই বিছনাৰ পৰা উঠি দৰ্জাখন হেৰি কৰি নিজে দৰ্জা দি ময়ো সোমাইছিলোঁ। তাৰপৰা একেবাৰে ভালুকৰ লিটুঙতে মই লাৰি দিছোঁ। ভালুকে হেৰি কণী খালা, মুৰ্গী খালা আৰু এই হান্ধি বিলাই লেতেৰ পেতেৰ কৰিছে, ভাতো খাইছে। কণী কেইটামান খাইছে? 18টা। ঘৰুৱা কণী নে চাল কিনে না? ঘৰুৱা লোকেল মুৰ্গীৰ 18টাকে কণী খাইছে। হয়। পিছত ভালুকটো ৰাতিপুৱালৈ ক'ত আছিল? ইয়াতে আছিলে। এইটো একেবাৰে ভাত কৰোঁতে আছিল। পাকঘৰতে শুই আছে? একেবাৰে ৰাতিপুৱালৈকে নাছিল। তাৰপিছত ৰাতিপুৱা ধৰিছে? ৰাতিপুৱা 5টা বেছিমানলৈ 5টা বেছিমান 5টা এই পোহৰ হোৱাতে অলপ পোহৰেই না এই সময়তে আহি ধৰি লৈ গৈছে। গাড়ী 3খন আনিছিল বাছ। আহিছিল ডিমা পনীৰ আৰু মুৰ্গী আৰু ভাত আঞ্জা চব খাইছে। ঘৰত বাগা দি আছিল। হা মই ভয় কৰি চাৱা নাই নিয়াতেও চাৱা নাই মই। ডিপাৰ্টমেণ্টৰ মানুহে ৰাতি